মেঘাচ্ছন্ন আকাশৰ পৰা সৰি পৰা বৰষুণ। শুকান ধৰাক জীপাল কৰি তোলা সপোনৰ বৰষুণ। বৰষুণ বৰষুণ বৰষুণ। প্ৰকৃতিয়ে নসাজত উঠলি উঠিব, চৌদিশে ৰমক জমক হৈ উঠিব প্ৰকৃতি। হয়, সপোন যেন এজাক বৰষুণ। বসন্তৰ আগমনৰ লগে লগে সুৱতি মাত লৈ কুলি কেতেকীও আহি উপস্থিত হয়হি। কুলিৰ শুৱলা মাতে জাননী দিয়ে ঋতু পৰিৱৰ্তনৰ কথা, বসন্তৰ আগমনৰ কথা। অসমীয়াৰ কাৰণে বিহু বাপতি সাহোন আৰু প্ৰকৃতি এতিয়া নপাত সলাইছে, নতুনকৈ বসন্ত আহিছে, আমাৰ ভাল লাগিছে। মোৰ ভাল লাগিছে বাৰু, প্ৰকৃতি এনেও ভাল পাওঁ, প্ৰকৃতি ভাল লাগে, সেউজীয়া ভাল লাগে। সঁচাকৈ এই বৰষুণজাক আৰু হেঁপাহৰ বৰষুণজাকে যেনেকৈ প্ৰকৃতিৰ যৌৱনকালৰ আগজাননী দিছে, ঠিক তেনেকৈ ডেকা গাভৰুৰ মনতো প্ৰকৃতিৰ যৌৱনকালৰ উন্মাদনাক লৈ বসন্তকালক আদৰিবলৈ হেঁপাহ বাঢ়িছে। ভালেই লাগে এনেকৈ পৰিপাটিবোৰ দেখি মেলি, গছৰ সেউজীয়া পাত দেখি মেলি ভালেই লাগে। ভালেই লাগিছে।